নমস্কাৰ বন্ধুসকল, মই মন্টু প্ৰিয়ম আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক 100টা ইম্পৰ্টেণ্ট MCQৰ দ্বিতীয় পাৰ্টটো দিবলৈ ওলাইছোঁ। প্ৰথম পাৰ্টটো চাই পেলাই কেনেকুৱা পাইছে আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব, আৰু যিবিলাকে চোৱা নাই আপোনালোকে প্ৰথম পাৰ্টটো চাব আৰু ভিডিঅ'বিলাক কেনেকুৱা হৈছে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে মোক জনাব। মই তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। আজি মই ভূগোলৰ আপোনালোকক 20টা কুৱেশ্যন দিম। এইকেইটা প্ৰশ্ন আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই আপোনালোকৰ পৰীক্ষাত আহিব। যিবিলাকে অসম পুলিচৰ AB, UB আৰু কামাণ্ডোৰ বাবে লাগি আছে তেখেতসকলক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। আপোনালোকে দৌৰাৰ লগতে পঢ়া শুনাও কৰি যাব লাগে, তেতিয়াহ'লে পৰীক্ষাৰ সময়ত বৰ বেছি নপঢ়িলেও হৈ যায়, কম পঢ়িলে আপোনালোকৰ হৈ যাব। এতিয়া আহোঁ প্ৰশ্নৰ মাজলৈ। প্ৰথম প্ৰশ্নটো হ'ল টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম। অসমৰ মুঠ মাটিকালি কিমান আছে? অসমৰ মুঠ মাটিকালি হ'ল অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। আছাম শ্বেয়াৰ ইটছ ষ্টেট বাউণ্ডেৰী উইথ হাউ মেনি ষ্টেট? অসমে কিমানখন ৰাজ্যৰ লগত ৰাজ্যিক সীমা সংযুক্ত হৈ আছে? সেইটো হ'ল অপশ্যন চি 7। 7খন ৰাজ্যৰ লগত অসমৰ সীমা সংযুক্ত হৈ আছে। নেক্সট প্ৰশ্নটো হ'ল ৰাজ্যৰ লগত ৰাজ্যিক সীমা সংযুক্ত হৈ থকা নাই বা ভাগ বতৰা কৰা নাই। সেই উত্তৰটো হ'ল ছিকিম। ছিকিম যদিও উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হ'লেও তাৰ ভৌগোলিক ক্ষেত্ৰত অসমৰ লগত সংযোগ নাই। আছাম শ্বেয়াৰ ইটছ ইণ্টাৰ ষ্টেট বাউণ্ডেৰী উইথ অনলি ওৱান ষ্টেট হুইচ ইজ নট এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট। ইট ইজ উত্তৰ পূবৰ ৰাজ্যকেইখনৰ বাহিৰেও এখন ৰাজ্যৰ লগত অসমে সীমা সংযোগ হৈ আছে। সেই সীমা সংযোগ হৈ থকা ৰাজ্যখন হ'ল ৱেষ্ট বেংগল। ৱেষ্ট বেংগল অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নপৰে যদিও অসমে ৱেষ্ট বেংগলৰ লগত ৰাজ্যিক সীমা সংযোগ হৈ আছে বা শ্বেয়াৰ কৰি আছে। বজালী ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ক্ৰিয়েটেড ফ্ৰম দ্য পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? তলৰ কোনখন জিলাৰ পৰা বজালী ডিষ্ট্ৰিক্টখন নতুনকৈ সৃষ্টি কৰিছে? সেই উত্তৰটো হ'ব অপশ্যন বি বৰপেটা। বৰপেটা জিলাৰ পৰা নতুনকৈ বজালী জিলাখন সৃষ্টি কৰিছে। হোৱাট ইজ দ্য এৰিয়া অফ ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? এইটো প্ৰশ্ন যদি হয়, ইয়াত 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 58,315 স্কোৱাৰ কিলোমিটাৰ হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি। গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে নেক্সট এটা প্ৰশ্ন আহিব পাৰে, বৰাক উপত্যকাৰ মাটিকালি কিমান হয়? প্ৰশ্নবিলাক মই আপোনালোকক তেনেকৈ সংযোগ কৰি যাবলৈ চেষ্টা কৰিছোঁ। বৰাক উপত্যকাৰ মুঠ মাটিকালি হ'ল 6,962 স্কোৱাৰ কিলোমিটাৰ। আপোনালোকে নিজেও এই প্ৰশ্নবিলাকৰ লগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন সংযোগ হ'ব পাৰে সেইটো চাই আপোনালোকে নিজেও কিছুমান প্ৰশ্ন উলিয়াই ল'ব লাগে, তেতিয়া আপোনালোকৰ গোটেইখিনি জ্ঞান হৈ যায়। হাউ মাছ পাৰ্চেণ্টেজ অফ ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই আছাম? অসমে ভাৰতৰ কিমান মাটিকালি আৱৰি আছে? এইটো হ'ল 2.39% মাটিকালি অসমে ভাৰতবৰ্ষৰ আৱৰি আছে। আৰু প্ৰশ্ন হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ বাউণ্ডেৰী উইথ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগ হৈ আছে? সেইটো হ'ল 8খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমাৰে সংযোগ হৈ আছে। হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ বাউণ্ডেৰী উইথ আদাৰ ষ্টেট বাউণ্ডেৰী? অসমৰ কিমানখন ৰাজ্যই বাহিৰা ৰাজ্যৰ লগত সীমা সংযোগ হৈ আছে? সেইটো হ'ল অসমৰ 24খন জিলাই। হোৱাট ইজ দ্য ৰেংক অফ আছাম এমং অল ষ্টেট একৰ্ডিং দ্য জিঅ'গ্ৰাফিকেল এৰিয়া? অসমৰ কিমান সংখ্যক হয় মাটিকালিৰ ফালৰ পৰা? অসম ভাৰতৰ ভিতৰত মাটিকালিৰ ফালৰ পৰা 16 সংখ্যক হয়। এইটো আহিব পাৰে। হুইচ অফ দ্য ৰেংক অফ দ্য আছাম এমং দ্য ষ্টেট একৰ্ডিং দ্য পপুলেশ্যন? অসমৰ জনসংখ্যাৰ ফালৰ পৰা অসমৰ স্থান কিমান? জনসংখ্যাৰ স্থানৰ পৰা অসমৰ স্থান হ'ল 15। এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট? এৰিয়াৰ ফালৰ পৰা উত্তৰ পূব ভাৰতৰ অসমৰ স্থান কিমান? সেই উত্তৰটো হ'ল ছেকেণ্ড, দ্বিতীয়। নেক্সট কুৱেশ্যন, টি ইজ ডিক্লেয়াৰ্ড এজ দ্য ষ্টেট ড্ৰিংক অফ আছাম? এইটো এনচাৰ হ'ল নৱেম্বৰ 23, 2011। চাহক কেতিয়া অসমৰ পানীয় বুলি ঘোষণা কৰিছিল? সেইটো
উত্তৰটো হ'ল নৱেম্বৰ 23, 2011 চনৰ পৰা অসমত চাহক পানীয় বুলি মানে ৰাষ্ট্ৰীয় পানীয় অসমৰ নৱেম্বৰ 23 নৱেম্বৰ 2011 চনৰ পৰা চাহক অসমৰ ৰাজ্যিক পানীয় বুলি ঘোষণা কৰিছিল। দ্য ষ্টেট একুৱেটিক এনিমেল অফ আছাম ইজ ৰাজ্যিক একুৱেটিক এনিমেল হ'ল শিহু। শিহুক আমি গংগা ৰিভাৰ ডলফিন বুলিও কওঁ। এই শিহু সাধাৰণতে আমাৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীত বহুত দেখা যায়। আজি মই আপোনালোকক অসমৰ ভূগোলৰ ওপৰত 20টা প্ৰশ্ন দিলোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত মই আৰু এনেকৈ প্ৰশ্ন দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি পেলাই জনাব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ বিদায়, পুনৰ লগ পাম। ধন্যবাদ।